ৰাজ্যৰ প্ৰজাৰ মংগলৰ বাতৰি ল'বলৈ আজি মোৰ সাহস নাই। মোৰ পুত্ৰ ধৰ্মাৰ্থ অত্যাচাৰত ৰাজ্যৰ প্ৰজাৰ যি ভুল গতি হৈছে তাক মই বাধা দিব পৰা নাই। যি ৰাজ্যৰ প্ৰজাক মই পুত্ৰব্ৰত পালন কৰি আহিছোঁ, যি ৰাজ্যৰ প্ৰজাৰ এইটো চকুৰ প্ৰাণীয়ে মোৰ হৃদয় অশান্ত কৰি তোলে, এই ৰাজ্যৰ প্ৰজাৰ ওপৰত মোৰ পুত্ৰ ধুমুকৈ অত্যাচাৰ উৎপীড়ন কৰিব লাগিছে। আৰু আপুনি আৰু মই ৰজা হৈও পুত্ৰৰ স্নেহত অন্ধ হৈ নিৰ্জীৱ কাঠৰ পুতলাৰ দৰে এই দৃশ্য উপভোগ কৰিছো। কুলাংগাৰ অবাধ্যৰ পুত্ৰৰ বাবে আজি মই ৰাজ্যৰ প্ৰজাৰ ওচৰতে হাঁহিয়তৰ পাত্ৰ হৈ অখিল লাঞ্ছনা যন্ত্ৰণা ভোগ কৰি আহিছো। কিন্তু আৰু মই সহ্য নকৰো মন্ত্ৰীৰে, আৰু মই সহ্য নকৰো। কুলাংগাৰ অত্যাচাৰী পুত্ৰৰ বাবে আজি মই ৰাজ্যৰ প্ৰজাৰ ওচৰতে হাঁহিয়তৰ পাত্ৰ হ'ব লগা হৈছে। তোমাৰ খবৰ পুত্ৰ তথাপিতো অত্যাচাৰী মন্ত্ৰী মহাৰাজ পুত্ৰ স্নেহৰ সকলো দয়া মায়া মমতা জলাঞ্জলি দি এটা কঠোৰ সিদ্ধান্তত উপনীত হৈছো। সিদ্ধান্ত মহাৰাজ ৰাজ্যৰ মংগলৰ বাবে
ৰাজ্যৰ মংগলৰ বাবে মনে ধুমক্ষৰ পৰিহাৰ কৰি মই তাক পৰিহাৰ কৰিম পুত্ৰৰ স্নেহৰ সকলো নাগ পাক মই ছিঙি দিম মহাৰাজ ৰাজ্যত হেৰুৱা পুনৰ শান্তিময় ঘূৰাই এজনৰ মংগলৰ কাৰণে যদি সহস্ৰজনৰ কল্যাণ হয় এজনক পৰিহাৰ কৰিলে যদি বহুজন সুখী হয় তেন্তে সেই সিদ্ধান্তই অতিকে উত্তম গতিকে মোৰ সিদ্ধান্ত আচৰিত নহ'ব আচৰিত নহ'ম কিয় মহাৰাজ ধূম্ৰাক্ষ অত্যাচাৰী হ'ল সি আপোনাৰ একমাত্ৰ পুত্ৰ বিবাহৰ বহু বছৰ পাছতে আপুনি তাকে পুত্ৰৰূপে লাভ কৰিছিল মোক উপহাস নকৰিব মহাৰাজ উপহাস মন্ত্ৰীয়ে মহাৰাজ মই তোমাক কি উপহাস কৰিব স্বয়ং ভগৱানে আজি মোকেই কৰিছে উপহাস পুত্ৰ নাথাকোতে ভাবিছিল এই জগতত মোতকৈ আৰু দুৰ্ভগীয়া কোনো নাই কিন্তু আজি মই নিজেই উপলব্ধি কৰিছো মোৰ দৰে অভগা পিতৃ আৰু এই সংসাৰত কোনো যি পুত্ৰৰ পিতৃৰ অবাধ্য যি পুত্ৰই পিতৃৰ বাক্য অমান্য কৰি ৰাজ্যৰ নিৰীহ প্ৰজাৰ ওপৰত অত্যাচাৰ উৎপীড়ন কৰিব পাৰে এই পুত্ৰক লৈ মই জানো সুখী হ'ব পাৰো মহাৰাজ উত্তেজিত নহ'ব মহাৰাজ উত্তেজিত হোৱা নাই মন্ত্ৰী উত্তেজিত হোৱা নাই তুমিতো জানা মহাৰাজ বিবাহৰ বহু বৰ্ষৰ পাছত এটি পুত্ৰ সন্তান মোক দেখা নাছিলে এটি পুত্ৰ সন্তানৰ মোক দৰ্শন কৰিবৰ বাবে মোৰ হৃদয়ে হাহাকাৰ কৰি আছিল অৱশেষত দেৱৰী নাৰদৰ বাক্য শিৰোগত কৰি মহাবিষ্ণু চেত মাধৱ যজ্ঞ কৰি যজ্ঞৰ হোমাগ্নি ধোঁৱাৰ পৰাই ধোঁৱাখনো মই পুত্ৰৰূপে লাভ কৰিলো আৰু তেতিয়াই মই আনন্দত অধীৰ হৈ পৰিছিল চিঞৰি সকলোকে কৈছিলো চোৱা মই পুত্ৰক নহয় পুত্ৰ সন্তান ভগৱানে মোৰ মনোবাঞ্ছা পূৰ্ণ কৰিলে কিন্তু মিছা ভগৱানে কেৱল মোৰ লগত উপহাস সেই সন্তানৰ অত্যাচাৰত ৰাজ্যৰ সুখ শান্তি সকলো হেৰাই গ'ল মন্ত্ৰী সেয়েহে মন্ত্ৰী মহাৰাজ ঈশ্বৰে প্ৰদত্ত সেই আশীৰ্বাদক মই অভিশাপ ৰূপে লৈ থাকিব নোৱাৰো অভিশাপ ৰূপে লৈ থাকিব নোৱাৰো দুখ নকৰিব মহাৰাজ এতিয়াও সময় আছে কুমাৰ
এতিয়াও নাবালক বয়স বৃদ্ধিৰ লগে লগে ই সৎ পথলৈ ঘূৰি আহিব সৎ বুদ্ধিৰ উদয় হ'ব মহাৰাজ বয়সৰ দোহাই নিদিবা বয়সৰ দোহাই নিদিবা মহাৰাজ তুমি কোৱাৰ দৰে বিজ্ঞ শাস্ত্ৰ পণ্ডিত সকলোৱে শাস্ত্ৰ উল্লেখ কৰি থৈ গৈছে ললায়ত পঞ্চ বৈখানি দৰ্ঘ বৈখানি তালয়ত প্ৰত্যেকটো চুৰহ বৰ্ষে অৰ্থাৎ পুত্ৰ মিত্ৰ বানাশয়ে মহাৰাজ 5 বছৰলৈকে পুত্ৰকে লালন পালন কৰি 10 বছৰলৈকে শাসনতে লাগিব লাগে আৰু 16 বৰ্ষ পূৰ্ণ হ'লে পুত্ৰৰ দৰতে মিত্ৰৰ দৰে ব্যৱহাৰ কৰিব তেনে কৰিলে মন্ত্ৰীভাৰে সৎ পিতৃৰ সন্তান সৎ হয় আৰু অসৎ পিতৃৰ সন্তান অসৎ হয় মই এই নীতি মানি ধুমক্ষক ডাঙৰ কৰিছিলোঁ কিন্তু কথা মন্ত্ৰীভাৰে তাতো এতিয়া 16 বৰ্ষ পূৰ্ণ হ'ল এতিয়াও যদি সৎ পথলৈ ঘূৰি নাহে ভৱিষ্যতে যদি এই হিংসাখনত পৰে সকলো সি নিক্ষেপ কৰি দিব মন্ত্ৰীভাৰ কৰি দিব মহাৰাজে চিন্তা নকৰিব মহাৰাজ মোৰ বিশ্বাস কুমাৰ এতিয়াও সৎ পথলৈ ঘূৰি আহিব আমি তাকে বুজাব লাগিব মহাৰাজ আমি তাক বুজাব লাগিব গুৰুলাভ না সি আমাৰ কথা নুশুনে এবাৰ মই তাকে বুজাই চাম অন্তিমবাৰৰ কাৰণে তাক মই বুজাই চাম কিজানিবা সি সৎ পথলৈ ঘূৰি আহে মহাৰাজ মই বৰ ক্লান্ত হৈ পৰিছোঁ বলা যাওঁ সত্যে গৰ্ভ বিশ্বাস বলক মহাৰাজ